এইজনে হৈছে শইকীয়া এণ্টাৰপ্ৰাইজৰ মালিক। তেখেতেও সেয়া ঠাণ্ডালৈ খাম বুলি ক'লে, তাকে আমি লৈ পেলাই গোটেইকেইজনে ভগাই খাইছোঁ। এয়া কৃষ্ণদা আহিছে আমাৰ লগত, আমি দুইজনেই আছিলোঁ। গতিকে এই কৃষ্ণদাই মানে কি বৰ গৰম তো, আৰু একদম মানে টেটু শুকাই আছে। গতিকে টেটুটো তিয়াবৰ কাৰণে এই কেম্পাছ এটা খাব দিছোঁ। ঠিক আছে। এয়া এয়া কৃষ্ণদা আৰু এতিয়া আমাৰ এই যে খাব দিগদাৰ, খাওক আপুনি খাওক, বেছি আছে, খাওক মই খাম। চৌদা বেছি আছে মানে আপুনি অন্য মাল যিমানটো ল'ব পাৰে মুখত ওপৰত আহি যায়। আহি গৈছে নে? এতিয়া কৈ আছে মোক, কৈছে আপুনিও খাওক। এতিয়া ময়ো খাম এতিয়া ৰ। বেছি এতিয়া মানে অকণ চৌদাটো বেছি, তথাপিতো খাইছোঁ আৰু লগৰ কেইজনেও খাইছে।